হেল্ল' এভৰিৱান, স্বপ্না বুলি কিটচেনলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি বনাইছোঁ আলু আৰু ডিমৰ দম। তো কি লাগে সেইখিনি মই ইনগ্ৰিডিয়েণ্টছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকক কেনেকৈ মই বনাইছোঁ ভিডিঅ'খিনি প্ৰথমৰ পৰা শেষলৈকে চাব। আলু আৰু ডিমখিনিত মই হালধি আৰু নিমখ দি পিনে মিক্স কৰিছোঁ, কাৰণ যেতিয়া ফ্ৰাই কৰিম তেতিয়া অলপ ৰেড হয়, সেইকাৰণে প্ৰথমে এনেকৈ মিক্স কৰি ল'ব লাগে। এয়া দেখিছে, মই কণীকেইটা এনেকৈ ফ্ৰাই কৰি লৈছোঁ আৰু অলপ ৰেডকৈ ফ্ৰাই কৰিম। দেখিছে, এইখিনি ৰঙা হোৱাৰ পিছত আমি উলিয়াই পিনে তাত মই আকৌ আলুখিনি ফ্ৰাই কৰি ল'ম। এই আলুখিনি এনেকৈ ফ্ৰাই কৰি ল'ম, অলপ ৰঙচুৱা, বেছি নহয়, অকণমান হ'ব লাগে, তেতিয়া চব্জিখিনি দেখিবলৈ ধুনীয়া হয় পিছলৈ। আলুখিনি উলিয়াই মই সেই কেৰাহীতে আকৌ তেল দি পিনে তাত মই যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাইটো অলপ ৰঙচুৱা কৰিব লাগে, তেতিয়া চব্জিখিনি দেখিবলৈও ভাল হয় আৰু টেষ্টিও হয়। তাতে মই যিখিনি মছলা দেখাইছিলোঁ সেইখিনি মই ইয়াত ঢালিছোঁ। আৰু অকণমান দেৰিলৈকে ভাজিলে কি হয়, আমাৰ যিটো আদা নহৰু গোন্ধ থাকে সেইখিনি অলপ গুচি যায়, তো সেইকাৰণে অকণমান দেৰিলৈকে ফ্ৰাই কৰিব লাগে। এইখিনি ধুনীয়াকৈ অকণমান ৰঙচুৱা হৈছে, তাৰপিছতে মই আলু এড কৰিছোঁ। আলুখিনি আকৌ তাৰ লগতে মই ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। দেখিছে আপোনালোকে, আলুখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু আপোনালোকে পাৰিলে ইয়াত অলপ পানীও দিব পাৰে, কাৰণ তেতিয়া আলুখিনি আৰু ধুনীয়াকৈ সিজে। এয়া কণীখিনি মই এড কৰি দিছোঁ ইয়াতে। আৰু আলুখিনি মই এনেকৈ ভাঙি দিছোঁ, তেতিয়া অকণমান থেপথেপীয়া হয়, চব্জিখিনি খাবলৈও ভাল হয়। আৰু মই এইটো অকণমান জোল টাইপ বনাম। আৰু এয়া দেখিছে, এয়া মোৰ কমপ্লিট হৈছে। আৰু আপোনালোকে মোৰ ব্লগটো প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ।